আজি মই বনাব লৈছোঁ পকৰি বনাম। কাচকলৰ বাকলি লৈছোঁ আৰু এইফালে দাইল তিয়াই ৰাখিছোঁ আৰু এইখিনি এতিয়া বইল কৰিম কুকাৰত। এইখিনি বইল কৰি হৈ গ'ল। এতিয়া আমি এই মাজৰ অংশটো বাকলিখন এৰাই দিব লাগিব। মাজৰ অংশটো আমি ল'ম। এইফালে পিঁয়াজ কাটি ৰাখিছোঁ। ডাঙৰ ডাঙৰ চাইজৰ 3টা পিঁয়াজ লৈছোঁ আৰু আদা। এইফালে দাইলটো পেষ্ট বনাই লৈছোঁ আৰু এইখিনি বইল কৰা কাচকলৰ বাকলি আৰু এইফালে বেচন লৈছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি ল'ব পাৰিব। আৰু এয়া হালধি আৰু অলপ নিমখ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু এইফালে বেচনখিনি। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া লাগিছে, খায়ো ভাল লাগিব। এইফালে জ্বলা নিদিয়াকৈ ৰাখি থৈছোঁ আৰু এয়া চাটনি বনাই থৈছিলোঁ আৰু এইফালে পাপৰ। এয়া টেষ্টি পকৰি খাম আজি। এইফালে চাহ। আপোনালোকেও এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব। খুব ভাল লাগে খাই, আপোনালোকেও নিশ্চয় ভাল পাব।